নমস্কাৰ, সকলোকে স্বাগতম জনাই এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। মোৰ দেশ মোৰ মাটি চাওকচোন। আপোনালোক সকলোৱে অমৃত কলহ যাত্ৰালৈ আহিছেনে? কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ আহি পেলাই? এইটো সফল কৰিবলৈ চেষ্টা কৰিবনে? ঠিক আছে বাৰু। আমাৰ এই ভিডিঅ'টো সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ চেয়াৰবি বাইদেউ। বাইদেউ নমস্কাৰ এটা দিয়ক। নমস্কাৰ। এটা এয়া আমি এই যাত্ৰা সফল কৰিব ওলাইছোঁ চৰকাৰৰ। খন্তেক পিছত আকৌ লগ পাই আছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য হৈছে আমাৰ সকলোকে দায়িত্ব দিছে, কিন্তু আমি আত্মসহায়ক গোটৰ সদস্য হিচাপে দায়িত্ব পালন কৰিবলৈ ওলাইছোঁ। SRLমৰ তৰফৰ ফালৰ পৰা আমাৰ এইখিনি দায়িত্ব দিছে, আমি পালন কৰিব লগা বাধ্যতামূলক কৰিব লাগিব। আৰু ধৰক এইবিলাক কাৰ্য কৰি আমাৰ বহুত ভালে লাগে আৰু সদস্যবিলাকৰ ঘৰত ধুনীয়াকৈ ওলাই আহে, সেইটো কাৰণে বহুত ভাল লাগে। আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য হৈছে যে আমাৰ যিটো দিল্লীত অমৃত উদ্যান গঠন কৰিব, তাৰ বাবে যাতে আমাৰ ভাৰতীয় প্ৰতিটো নাগৰিকৰ ঘৰৰ পৰা তাতে মাটি দি তৈয়াৰ কৰিব, যাতে আমি প্ৰতিটো নাগৰিকে ক'ব পাৰোঁ যে আমাৰ মাটি দি দিল্লীত অমৃত উদ্যানটো গঠন হৈছে। আমাৰ এটা গৌৰৱ অনুভৱ হ'ব যে আমাৰ প্ৰতিটো ঘৰৰে চোতালৰ মাটি তাতে যাব। আমি প্ৰথমতে এতিয়া আমি এতিয়া ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিম। এয়া মাটি পঞ্চায়তত জমা দিম। কলহ দিছে পঞ্চায়তৰ ফালৰ পৰা। এয়া কলহ আমি 2 অক্টোবৰ তাৰিখে পঞ্চায়তত জমা দিব লাগিব। পঞ্চায়তে আকৌ আমাৰ গোটেই চপাই এৰিয়াৰ যিখিনি আমি প্ৰতিটো ভিৰৰ পৰা কলহ আমি জমা দিম, তেওঁলোকে সেইখিনি গোটেই সংমিশ্ৰণ কৰি এটা কলহ তেওঁলোকে তৈয়াৰ কৰিব পঞ্চায়তে সেইটো কলহ আকৌ আমাৰ নিচিনাকৈ এনেকুৱাকৈ আমাৰ সদস্যবিলাকক লগত লৈ তেওঁলোকে যায় ব্লকত জমা দিব লাগিব। ব্লকে আৰু কি কৰিব, ব্লকেও সেইখিনি আমাৰ গোটেই পঞ্চায়তৰ মাটিখিনি সংমিশ্ৰণ কৰি তেওঁলোকে এটা কলহ তৈয়াৰ কৰিব ব্লকৰ ফালৰ পৰা। ব্লকে আকৌ নি আমাৰ জিলা পৰিষদত জমা দিব। জিলা পৰিষদে আকৌ গোটেই ব্লকৰ আমাৰ অল দৰঙৰ যিকেইটা ব্লক আছে, ব্লকৰে গোটেই পাত্ৰৰ মাটিখিনি একমিশ্ৰণ কৰি তাতে এটা কলহ তেওঁলোকে তৈয়াৰ কৰি গুৱাহাটী কলাক্ষেত্ৰলৈকে পঠাব। গুৱাহাটী কলাক্ষেত্ৰৰ পৰা আমাৰ অল অসমৰ মাটি সংমিশ্ৰণ কৰি তেওঁলোকে এটা অলপ ভাল পিতলৰ কলহ নিব পাৰে, তেওঁলোকে ধুনীয়াকৈ কলহ তৈয়াৰ কৰি দিল্লীলৈকে পঠাব। তাৰপিছত দিল্লীত আমাৰ যিটো ৰাষ্ট্ৰীয় উদ্যান তৈয়াৰ কৰিব, তাতে আমাৰ সৰ্বভাৰতৰ মাটি তাতে দি তৈয়াৰ কৰিব, যাতে আমি সৰ্বভাৰতীয় নাগৰিকে ক'ব পাৰোঁ যে আমাৰ মাটি আমাৰ দেশ, আমি গৌৰৱ কৰিব পাৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ মেইন উদ্দেশ্য হৈছে আমাৰ মেইন দায়িত্ব হৈছে আমি প্ৰত্যেক ঘৰে ঘৰে যাই আমি মাটি সংগ্ৰহ কৰিম আৰু এয়া মাটি আমি 2 অক্টোবৰ তাৰিখে পঞ্চায়তত জমা দিব লাগিব। এইখিনিয়ে। ধন্যবাদ বাইদেউ।
এঘৰতে গোটাই মখা যায় আপুনি আগত যাওক এইদৰে প্ৰথম ঘৰ মাটি আমি সংগ্ৰহ কৰিছোঁ। বঢ়িয়া লাগছে এতিয়া বহুতখিনি মানুহ হৈছে গোটেইখিনি বাৰু এয়া প্ৰথম মাটি। বাইদেউ আহক অকণ এয়া দ্বিতীয় ঘৰৰ মাটি আমি সংগ্ৰহ কৰিলোঁ। চাবচোন নলবাৰী নহ'লে আচলতে আজি মলাই পৰা নিচিনাকৈ বহুত ভাল লাগিছে। ভাল লাগিছে আমাক আমাৰতো এতিয়া 50ৰ ওপৰত খৰচ হৈছে। কোনোদিনা কোনো মানে আমি ভাবাই নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান পাম বুলি বা আমি জীৱন কালতে পাম বুলি বা হেৰি কৰিম বুলি। নতুন নতুন